I, on the behalf of Kokrajhar District Congress Committee, with me Mr. Franjit Busumutari and the others, thank you all the Sambadi friends for giving these beautiful chance of press meet. Konprotome ami সাংবাদিক সকলক ধন্যবাদ যাচিছো এই সাংবাদিক এই সুবিধাটো পোৱাৰ কাৰণে ধন্যবাদ। একচুয়ালি আমি আজি আৰ্জেন্ট প্ৰেছ মিট মাতিব লগা হৈছে হেতুৰ কাৰণে যে বহু দিনৰ পৰা আমি এটা কংগ্ৰেছৰ এটা দলীয়ভাৱে এটা মেল পাতিবলৈ এৰেঞ্জ কৰি আছিল। এই মিটিঙত প্ৰায় 1000-1500 মানুহ উপস্থিত হ'ব। হেতুৰ কাৰণে আমাৰ এই কংগ্ৰেছ ভৱন ঠাইটো বহুত সৰু হয় আৰু কোকৰাঝাৰৰ এনেকা ভাল ঠাই য'ত মানে ডাঙৰ হল 12-13 মানুহ বহিব পৰা এনেকা ঠাই নাই। এই গতিকে আমি চেষ্টা কৰি এটা ঠাইটো মানে টাৰ্গেট কৰিছিল, এইটো বডফা কালচাৰেল কমপ্লেক্স এই গৌৰাং ৰিভাৰ ওচৰত। এইটো কালচাৰেল কমপ্লেক্স আৰু খুব ডাঙৰ আৰু আজিকালিৰ বতৰটো বৰ্তমানে ইমান ঠিক নাই, কেতিয়াবা বৰষুণ কেতিয়াবা হাৱা বতাহ সেইবিলাক আহে। গতিকে most suitable place হিচাপে আমি এইটো টাৰ্গেট কৰিছিলোঁ আৰু ইয়াৰ হিচাপে আমি প্ৰক্ৰিয়া যি চিষ্টেমত গৈ পাব লাগে এপ্লিকেশ্যন দিছোঁ BTCত। লাষ্টত এনেকা আমি আজি ৰিজাল্টটো পাইছে আমাৰ কোকৰাঝাৰ জিলাৰ প্ৰেচিডেণ্ট ফ্ৰাঞ্জিত বসুমতাৰী ডাঙৰীয়াই তাতে গৈ ৰিজাল্টটো লৈ আহিলে যে প্ৰমোদ ডাঙৰীয়া আমাৰ চিটিত এপ্লিকেশ্যনত এপ্ৰুভো দি দিছিলে আৰু চিলো দিছিলে। লাষ্টত পাছত কিবা হ'ল তেখেতৰ মাথাত কাটি দিলে এপ্ৰুভেলটো। আমি এইটোৰ কাৰণে কালচাৰেল কমপ্লেক্সটো বিচাৰিছিল, কাৰণ এই মিটিঙত অকল আমি এই BTC বাকী নহয় বা ডিষ্ট্ৰিক্টৰ মিটিং নহয়, এইটো APCCৰ পৰা ভূপেন বৰা ডাঙৰীয়া প্ৰেচিডেণ্ট আহিব, গৌৰৱ গগৈ ডাঙৰীয়া আহিব, কেইটামান MP সকলে আহিব, MLA সকল আহিব আৰু লগতে চেণ্ট্ৰেলৰ পৰা AICCৰ পৰা নৰ্থ ইষ্টৰ ইনচাৰ্জ জিতেন সিং ডাঙৰীয়াও আহিব লাগিছিল। এই গতিকে আমি এটা ভাল ঠাই বুলি যদি কওঁ এই কালচাৰেল কমপ্লেক্সে আছে, মানুহ আহিব, অলপ চাবলগীয়া হ'ব, বিভিন্ন ঠাইৰ পৰা আহিব। এই গতিকে আমি এইটো টাৰ্গেট কৰিছিলে। টাৰ্গেট কৰাৰ কাৰণটো এইটোৱে যে আমি বড়োলেণ্ডত একোৱেই নাই, কিবা এটা যদি ভাল মিটিঙৰ ঠাই বুলি আছে এই কালচাৰেল কমপ্লেক্স। কিন্তু প্ৰমোদ ডাঙৰীয়া কিবা ভাবিলে আৰু ছাবজেক্টত কি দিছিল আপুনি? মিটিং, দলীয় মিটিঙে আছিল, বেলেগ মিটিং নাই। তথাপিও প্ৰমোদ বড়ো ডাঙৰীয়াই কিয়বা হঠাৎ ভয় কৰিলে বা কিবা ভাবিলে এই কংগ্ৰেছৰ কাৰণে BTCত কালচাৰেল কমপ্লেক্সত বডফা কালচাৰেল কমপ্লেক্সত আমাক এলাৰ্টটো মাতা হৈছে। আৰু আমি এনেকুৱা লাগিছে in this connection that Pramod Boro Dangoria is afraid of Congress or else some kind of childish. I think that is what the behavior Mr. Pramod Boro is showing right now. Despite, as per the rate, we are ready to pay him 32,000. Now this is a small revenue, but the important revenue for BTC. But in the mind of Pramod Boro, what he is thinking is that, no, 32,000 is not a great matter, but Congress should not come here. There should not be any kind of meeting in the government houses by Congress, Indian National Congress. That's why Pramod is not allowing. Now the fact of the matter is that Pramod Boro, where he is supposed to be concentrating, Mr. Pramod Boro, where he is supposed to be thinking about, jot kham koribo loga, iyat kham nokre. Itia kiman hangama hoy ase amar university, Bodoland University. Lora swali bila, kunba Kotonot goise, kunba Nehut goise, kunba Omugot goise, sobote selection hoise. Kintu result itia loike Bodoland University dia nai. Amar lora swali bila Kotonot pura khandi ahise. Apuni to pass hoise. You are qualified to study in Cotton College. You are qualified to study in Nehu. You are qualified to study in this university. But your university in Bodoland has not given the result. As long as we don't get your mark sheet, your progress report, we cannot give. Very sorry. So, why? Kiman dukur kota hibila. Pramod Boro itur kam to kuriba lagisile. Je result to honkale dia. Amar lora swali bila ya study korise. Kintu itia admission napai. Tite ki hoi jabo? Eta অনুমান হবো, এটা আইডিয়া হবো
যে বড়োলেণ্ড ইউনিভাৰ্চিটি আমি ওচৰৰ এটা ইউনিভাৰ্চিটি, ইট ইজ জাষ্ট নিয়াৰ বাই, ঠাণ্ডা ভাত খাই পেলাই আমি বড়োলেণ্ড ইউনিভাৰ্চিটি গৈ ষ্টাডি কৰিব পাৰে, টকা পইচা কম খৰচ হয়, কিন্তু ইয়াত ষ্টাডি কৰি পাছত যদি বেলেগত এডমিশ্যন নাপায়, ইয়াতকৈ দুখ কৰিব লগা কি আৰু আছে? প্ৰমোদ ইয়াত কাম কৰিব লাগে। এতিয়া চাওক বাক্সাত কি হৈ আছে, মুছলপুৰত কোৰ্টটো বোলে ক'ৰবাত লৈ গৈছে বোলে ৰংগিয়াত, তাৰমানে এতিয়া বড়োলেণ্ডত থাকিব নালাগে এনেকুৱা কোৰ্ট। ইমান লয়াৰসকলে ইয়াত লয়াৰ্ছ হৈ পেলাই জীৱন যাপন কৰি আছিল, ইয়াৰ সুবিধাও প্ৰমোদ বড়ো ডাঙৰীয়া দিয়া নাই। এটাৰ পাছত এটা ব্ৰিটিছৰ অংগবিলাক কোনোবা লৈ গৈছে, ইয়াৰ তাৰ খিয়ালে নাই। আজিৰ তাৰিখত সেই কালচাৰেল কমপ্লেক্সত কংগ্ৰেছে যেতিয়া মিটিং পাতিবলৈ পাৰ্মিশ্যন বিচাৰে, পাৰ্মিশ্যন নিদিয়ে প্ৰমোদ ডাঙৰীয়াৰ। সেই গতিকে আমি আজি খুব দুখ পাইছে, আৰু প্ৰমোদ ডাঙৰীয়া ইমিডিয়েটলি he should reconsider that we should be able to conduct the same meeting in the same venue. Thank you. ওই সেক্রেটারিয়েট এসেম্বলিত লম বাৰু পারমিশন দিব না নাই প্রমোদ বড়ো ডাঙৰীয়াই, উপায়তো নাই, আমাক ঠাই লাগিব, দিল্লীৰ পৰা মানুহ আহিব, এটা ভাল ঠাই নাই বড়োলেণ্ডত, কিমান দুখ লগা কথা সেইবিলাক। He has to arrange somewhere. This is Pramod Boro's daito. This is his government. This is not his father's property. আমি যুদ্ধ কৰি এই বিটিসি একট কৰিছে, ইয়াৰে অংশ সবে বড়োলেণ্ড বাকী, বিটিকি বাকী, ইয়াৰ অধিকাৰ আছে, ৰাইট আছে মিটিং পাতিবলৈ। কয়েকদিন আগত এজিপিক দি দিলে, মিটিং কৰিবলৈ। আজি কংগ্ৰেছক নিদিয়ে কিয়? কোনোবা বিডিকি আহি ইয়াত মিটিং কৰিব নেকি বাংলাদেশৰ পৰা, পাকিস্তানৰ পৰা? আমি বড়োলেণ্ড বাকী, আমি আন্দোলনো আছে প্ৰমোদ ডাঙৰীয়াৰ লগত, কিমান লাজকীয়া। ব্লেংক পেপাৰত, হোৱাইট পেপাৰত চাইন দিয়া মানুহ প্ৰমোদ বড়ো ডাঙৰীয়াই। অলপতে আমি জেলত গ'ল হয়, প্ৰমোদ লগত গৰ্জন মছাৰী আছিল, গোবিন্দ বসুমতাৰীৰ লগত গৰ্জন মছাৰী আছিল, আন্দোলনকাৰী মই হয়। আজি গৰ্জন মছাৰী যেতিয়া নাকি পাৰ্মিশ্যন খোজে মিটিং পাতিবলৈ, সেই নিদিয়ে। আমি ক'ত পাতিম বাৰু? ক'তবা ৰাস্তাতে পাতিম আমি মিটিংটো, গাড়ী চাড়ী ব্লক কৰি পেলাই আমি ৰাস্তাতে পাতিম মিটিংটো। এনিহাও প্ৰমোদ বড়ো আমাৰ কাৰণে এটা মিটিঙৰ ঠাই উলিয়াই দিব লাগিব। আমি নামানুংখে আন্দোলন কৰিম। প্ৰমোদ কি ভাবিছে? সি খুব দুখৰ কথা, সেইবিলাক কথা ক'ব নালাগিছিল, কিন্তু এইটো প্ৰমোদৰ কোনোবা মানুহৰ বিজেপিৰ বা প্ৰমোদৰ সম্পত্তি নহয়, এইটো গোটেই বিটিকি বাকীৰ সম্পত্তি। সকলোৱে বিটিকি বাকীৰে ইয়াৰ মিটিং পাতাৰ কাৰণে অধিকাৰটো আছে। আমি সুধিছোঁ অফিচাৰবিলাক, কিবা প্ৰগ্ৰাম আছে ওচৰা ওচৰি? নাই ছাৰ, নাই, কোনো প্ৰগ্ৰাম নাই। কিন্তু প্ৰমোদ বড়ো বা কি ভাবিলে, এপ্ৰুভ লিখিছিলে, কিন্তু লাষ্টত কাটি দিলে। চাওকচোন, ইয়াতকৈ দুখ কৰ কথা আৰু ক'ত আছে? সেই গতিকে আমি বেয়া লাগিছে। এতিয়া প্ৰমোদ বড়োই জানে কংগ্ৰেছে ক'ত মিটিং পাতিব। আপুনি সুধিছে এতিয়া মিটিংটো ক'ত কৰিব? প্ৰমোদ বড়ো ডাঙৰীয়াই গম পায় যে 25 তাৰিখত কংগ্ৰেছে এই দলীয় মিটিং ক'ত কৰিব। আপুনি তাকে সুধিব লাগিব। থেংক ইউ। थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।